এটা হোৱা নাই মোৰ ধুনীয়াকৈ মুচি দিছোঁ বাহ পাওঁ পাইছোঁ দে দোকান দোকানখনে খুলি দিয়ক তাল ঠিক কৰি দিছোঁ মই কেনে মেকানিক হ'ব লাগিব তোৰ মানে আনতে মই তেতিয়া লিক কৰি দিওঁ ৰ আপা মই ডেঞ্জাৰ লগাই গৈছোঁ বাগৰে বাগৰে যাব যে মোৰ গাল আছে তই ক'ত লগাম মই অ' কি লগাম মই গাড়ী এনে চাইকেল কিয় লগাম ভাল কৰিব লাগিব আৰু অলপ বেয়া ঘূৰিছে চাইকেলটো বেয়া ঘূৰিছে ব্ৰেক মাৰ এটা নহয় কাম চাম নকৰোঁ আজি লৈ গ'লে অ হান্দা হান্দৈ কেলে হৈছোঁ ৰ হান্দা 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 এই চাইকেলখন ভাল কৰিব লাগিছিল উল্টে চুল্টে দি দিছোঁ মই চাইকেলখন ভালকৈ দিয়ক আৰু এই বহুত তাল চাল হৈ গৈছে গাড়ী খুন্দি মাত দিছে মোক ভাল নকৰোঁ যে আজি এই নহয় দে হান্দা কৰি দিয়ক ভাল নকৰোঁ যে আজি এই নহয় দে হান্দা কৰি দিয়ক আৰু মোৰ চাইকেল এখন নাই চাইকেল নাই মই উল্টাই দিছোঁ টেনশ্যন নলবি হান্দা গাড়ী উল্টাই দিছোঁ মই গাড়ী এক্সিডেণ্ট কৰি দিছোঁ চাইকেলখনক হান্দা আন চাইকেল কেনা চাইকেল মোৰ কেতিয়াম আৰচি আকৌ বান্ধি চাই গাড়ীখন চাইকেল কেনে কেনে লাগি দিছোঁ অঁ মই মানুহ গ'লে মোৰ কেৰিংখন দেখা নাই কেনেকৈ লৰিছি ভাল কৰি দি আছোঁ ভাল কৰি দি আছোঁ দে কৰি দিয়ক আৰু কোবে পৰা ধৰিছা দেখোন সেনেকৈ ভাল কৰোঁ এই নহয় কুবেলি গৈ আছোঁ দেখোন মোৰ চাকাটো এনেই বাইকখনে এক্সিডেণ্ট কৰিছে মোক গাড়ীখন হ'ব নাই আজি তাৰ মনে মই এতিয়া ভাল কৰি আছোঁ ঠিক আছে মোৰ ভালে হয় নাই বয়া হয় নাই হৈ আছে দাদা ভাল হৈ আছে টাইম লাগিব অলপ চাইকেল কথা হয় না হ'ব দাদা হ'ব তোৰ কিবা ভোক লাগছিল নেকি নাই আছা ভাল দে ভাল কৰি দিলোঁ আৰু মোৰ গাড়ী এই দাদা চাইকেল কিনবি নেকি নিকিনে দাদা কেইটকা কৰিবি বাদ দি তেনেহ'লে তোৰ কথা মোৰ চাইকেল বেছি হৈছে হয় দাদা 2 দিন হ'ল দাদা 2 দিন হ'ল মোৰ গাড়ীখন দাদা মই ভাল কৰিব নোৱাৰোঁ লৈ যাব পাৰা মই নোৱাৰোঁ এখন ভাঙা চিঙা চাইকেল ভাল কৰিব নোৱাৰোঁ মই লৈ যাব পাৰা দাদা তই যাওঁ দে দাদা গাড়ীখন গৈয়ে কৰিলি দেখোন দাদা মই ভাল কৰি দিছোঁ পাৰা নেকি মই যি কৰিছোঁ আৰু দাদা তই লাগিল আৰু এনেকৈ মোক গাড়ীখন তই গুবে ভাঙলি মোৰ গাড়ীখন তই ভাঙলি দেখোন তই ভাঙছে গাড়ীখন মোৰ বয়া গাড়ীখন যা তই তাড়াতাড়ি লৈ যা দাদা হ'ব দে যাওঁ দাদা দোকানে মাত খাই দিয়া সেইটো যাত্ৰা কৰিব পৰা নাই আজি দোকান চোকান বাদ দিম আৰু সেই দোকান নালাগে এটা দোকান 2 টকা আমি দোকান নালাগে আজি এখন গেৰেজৰ অৱস্থা কি এখন গেৰেজ মাত থৈ আছোঁ মই এখন চাইকেল ভাল কৰিছোঁ অলপ কাষ্টমাৰ পিন্ধিব আহিলে ভাল লাগিল কিবা হয় ফোন মাৰোঁ ৰ মই কাষ্টমাৰটোক হেল্ল' দাদা চাইকেলটো নিয়া না ভাল কৰিছোঁ মই ঠাণ্ডা দাদা গাড়ীখন চাই দিয়কচোন ষ্টাৰ্ট নহয় আজি কি হৈছে দাদা গাড়ীখনটো ষ্টাৰ্ট নহয় আকৌ মই চালাম লাগিছে না কি বেয়া হৈছে গাড়ী কিনছে আৰু বাম গাড়ী কিনছে সেইকাৰণে আছোঁ কি হ'ল গাড়ীখনত কি হৈছে হাতখন ভালেই আছে চাকটো ষ্টাৰ্ট নহয় দেখোন কি বেয়া হ'ল ইমান ডাঙৰ গাড়ী দাদা ধুম গাড়ী কিনছোঁ মই পাৰিব লাগে মই জাহাজ ভাল কৰা মানুহ ভৰসা নাই
100 তেল ভৰাই আনিছোঁ চাৰিটান দাদা 100 তেল? 100 ভৰাই আনিছোঁ মই ষ্টাৰ্ট হোৱা নাই গাড়ীখন চাইছোঁ কি বেয়া হৈছে হ'ব যা ভাল হ'ব যা মই প্লেন কৰা ভাল কৰা মানুহ জাহাজ ভাল কৰা মানুহ ভাল কেতিয়া কৰিম আহিম যা 5 ঘণ্টা পিছত আহিবি 5 ঘণ্টা 5 ঘণ্টা পিছত আহি আছোঁ মই চাই দিম দাদা গাড়ীখন ভালকৈ চলাব ভালকৈ যাম দাদা আকৌ গাড়ী কিনছি আৰু মই তাৰ আকৌ লেবেল দিলোঁ গাড়ী ভাল কৰিব পাৰিম বুলি জাহাজ ভাল কৰা প্লেন ভাল কৰা বুলি মই কি ভাল কৰিম কিবা ভুল হয় একোৱে নাজানো তাৰপিছত ক্লাছখন খুলিছা আৰু নাজানো নে ক্লাছ খুলিবাও হৰণটো হৰণো নাজানো ভাল কৰিব তাৰ কি ক'ম মই দিয়া যিয়ে ভাবোঁ আহক দে আগে মই আই টি পঢ়িলোঁ কিয় এনেই পঢ়িলোঁ মই গাড়ী ভাল কৰিবই নাজানো কি ভাল কৰিম আই টি পঢ়াগিলা এনেই গ'ল মোৰ 5 বছৰটো যিয়ে ভাবোঁ আৰু আহক দে নাপাওঁ গাড়ী ভাল লাগছি গাড়ীখনে নাই চলাই চাব লাগিব কি নাহান দে বন্ধা গাড়ী ভাল হৈছে না গাড়ী ভাল হৈছে দাদা ভাল হৈছে ভাল হৈছে মনে আহোঁতে না নিবি দাদা লৈ যাওঁ দে পইচা যাওঁ মই গাড়ীখন ষ্টাৰ্ট কৰি চাওঁ কি গাড়ী ভাল কৰিলি তই এই 5 ঘণ্টা আহিছি গাড়ীখন ষ্টাৰ্ট হোৱা নাই কি কৰিলি মানে গাড়ীখন লগত তই এই 5 ঘণ্টা গাড়ীখন কি কৰিলি তই দাদা ধুই আৰু মুচি দিছোঁ দাদা কি ধুইৰ মুস্তি মই জানো দাদা মই খুলিব নাজানো দাদা তই খুলছোন তই বোলে ইঞ্জিন খুলিব নাজানা চাহ দিছোঁ দাদা পাহৰিছোঁ দাদা মই এডাল কি ভাল কৰি বাৰী ডাল দি দাদা মই নাজানো দাদা নাচবো গাড়ী ভাল কৰি দি মোক গাড়ী ভাল কৰি দি মোক দাদা কেনেকুৱা হ'লে কি কেনেকা হ'লে তই মেকানিক নে মই মেকানিক পাহৰিছোঁ দাদা কি পাইছোঁ তই ইঞ্জিনিয়াৰ বোলে দাদা ধুই আৰু মুচি দিছোঁ দাদা হ'ব দে দাদা ধুইৰ মুচি লাগে নহয় আছোঁ গাড়ী ভাল কৰি দি দাদা মই নাজানো মই এখন খুলি দিম দাদা ক'ত খোলা একলে একে ভাল কৰি মোক ইঞ্জিনটো ভাল কৰি দি দাদা মই পাহৰিছোঁ দাদা পাইছোঁ তই ইঞ্জিনিয়াৰ বোলে পঢ়িছিলোঁ হয় বহুত আগতে পঢ়িছিলোঁ 5 বছৰ পাৰ হৈ গৈছোঁ মই পাহৰি গৈছোঁ মই নাজানো গাড়ী ভাল কৰি দি দাদা আৰু এটা ধুই দিয়া দাদা ধুবাৰ মুচতে মই জানো গংগে মোক ধুবা দাদা কিবা এটা দি দাদা হ'ব দাদা মেকানিক সুধাইছে তই গাড়ী ভাল কৰিব নাজানো মোক গাড়ী ভাল কৰি দি মোক তেল ভৰাই দিম দাদা অলপ তেল মই ভৰাই আনিছোঁ 100 মোক গাড়ী ভাল কৰি দি মোৰ ফালৰ পৰা তেল নাজানো মোক গাড়ী ভাল কৰি দি তোৰ গাড়ী ভাল ইমান কৰি টাইম দিবই কি লাগিব কৰিছে 5 ঘণ্টা গাড়ীখন লগত তই ভাল কৰি দিবই মুচি লাগিব আছে তাৰমান তই নকলি নহয় দাদা কি নকৰলি নহয় এটা মাৰ কৰিব এতিয়া নহয় গাড়ী ভাল কৰি দি মোক কাৰণে ভাল লাগিব কি মাৰ লাগে গাড়ী ভাল কৰি দি দাম দি দেখা তই গাড়ী ভাল কৰি দি কাৰণে ভাল লাগে গাড়ী ভাল কৰি দি মোক গাড়ী ভাল কৰি দি ইতানে গাড়ী ভাল কৰি দি মোক গাড়ী ভাল কৰি দি কাৰণে ভাল লাগিব গাড়ী ভাল কৰি দি কি মাৰ লাগে দাম দি দেখা মোক গাড়ীখন ভাল কৰি দি মোক মই নাজনো দাদা কি নাজনা দিম গাড়ী কেনেকৈ ৰাখছে তই দাদা মই খুলি দিব পাৰিম লগাব না দাদা হ'ব মই খুলি দিওঁ তোক গোটা তই লগাব দিব লাগিব তাই দাদা সাংগাৰে কাম নাই তই প্লেন ভাল কৰা মানুহে কৰিছিলোঁ দাদা ভৰা ভৰা কৰিছোঁ গোটা গোটা কৰা এতিয়া গাড়ীখনটো ভাল কৰা প্লেন নকৰা মানুহে দাদা খুলি দিব পাৰিম মই লগাব নাজনো খুলি দিবা নাজনো দাদা এই চকাটো খুলি দিম তই মোক চকা খুলি দিবা নালাগে মোক গাড়ীখন দিম দাদা পইচাটো দিছা দাদা কিবা পইচা তোক একো গাড়ী নকৰক না তোক মুচি দিছোঁ দাদা মুচি দিছোঁ মুচি দিলে পইচা দিম গাড়ী আনিছে গাড়ীখনে ভাল নহ'লে মোৰ নাজনো বাৰু আইডিয়া পৰা বাইদেউ মোক দম দিব লাগে বুলি বাপা এটা গাড়ী ভাল কৰিব নাজনা কাৰণে মোক মাৰিছি আজি মই মেকানিকেই নহয় বেলৰ পৰাই হেল্ল' হেল্ল' দাদা দাদা মই আইটিয়া কৈছোঁ আইটি খান্দা কৈছে নেকি হান আইটি খান্দা আপোনাৰতো আমাৰ ভোডাফোন অফিচত তাতে লোন আছিল 5 টকা এটা দাদা লোনটো দিব লাগিছিল ইয়াতে চলাই আছোঁ মই লোনটো মোক দিব লাগিছিল আপোনাৰ দৰে বহুত মানুহ দিয়া নাই 1.5 লাখ মানে 5 টকা দিলে আমাৰতো সেইকাৰণে ভোডাফোন অফিচত মাৰো দিব ওলাইছে আপুনি মই দিব কিয় দিম লাগিব দাদা মই কিয় দিম দিব লাগিব দাদা আপুনি দাদা হেল্ল' দাদা নাই দাদা দিব লাগিব আপোনাৰ পৰা কেজ হ'ব দাদা কেজ হ'ব আপুনি দিব লাগিব 5 টকাটো লাগে কিন্তু মাকে ফোন কৰে দাদা ভোক লাগছি মোৰ মই ভাবিছি যোৱাৰো বাচ্চা ভাত খাবা ৰাতিপুৱাৰ পৰা 1 টকা ইনকাম কৰিব নোৱাৰা তো ভাত খাবা আছে তই ভাত চাত নাই যে তই যি আছে সেই খা টায়াৰ আছে টিউব আছে সেই খা তই নহ'লি আকৌ যি আছে সেই খা তই টিউব খাব লাগিব মাই খা মৰি থাক তই খাই পন্তা ভাত লৈ লৈ আহ মাই বইনীৰ লালক সেই খা তই তাতে ভাত চাত নাই ঘৰত একো নাহিবি তই ৰাতিপুৱাৰ পৰা 1 টকা ইনকাম কৰিব নোৱাৰা তাতে যি আছে সেই খাই কিনে মৰি থাক তই বেপাৰে বেয়া মা মই কি কৰিম চিট আৰু স্পকে আহ তই গেৰেজত যি আছে ভোক লাগছি ভোক লাগছি মাই আহিবি যে নাল দেৰিকে বইনীৰ লালাক টায়াৰ খাব লাগিব খা খা আইডিয়া ভৰা মই লাভ কি হ'ল মই 1 টকা এটা কামাব নোৱাৰো মই টায়াৰ টিপ খাব দিছি মাই মোক টায়াৰ টিপ খোৱা মানুহ নে মই
গৰু ছাগলী হবে ভাই মই তাই নিখাকে খাম মই এবার যিনি আমার তারে বারে 500 টাকা লাম তুই চিনি লাম মা গাড়ি ভালো করবা নড়লি নাই মই কি করিম ঘরত গেলে মার পরে মা বসে বসে নেতলি তার ভাবতে গেছি সাইকেল হালি নিমান আহিল আমি বেশি দাও নাকি বাপ্পা ও মোক ভাত নাই ভোক লাগছি ভাই কি করিম মই যাও দে খানে লৈ যাও দে বাদ দিয়ে আৰু বাপ্পা ওজন আছে হুৰা কোকা চকা লাগি যাব বাপ্পা ও মই যাও দে বাপ্পা